Hi friends, good afternoon. I am Mela আৰু মই আহি গৈছো আমি আজি বনিৰ হাগা টাইপ হৈ আছে আজি মেমে ইমান মানে বেংকত মোক খোজ কৰালে মানে বেংকৰ ভিতৰত আপ ডাউন মাই গড আৰু আমি কি চাব কাৰণে স্পেচিয়েল কিবা এটা চাব আহিছো আপোনালোকক দেখাই আছো গৈ আছো এইফালে মেমক চাওক ফুল ড্ৰেছত চাওক একদম সেক্সি কি কবি আৰু মই হ'লে মোক চাব নালাগে দিয়ক তাতে দেখিবি এইটো হয় বনি হিৰোইন গৈ আছে পটক 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 আৰু এতিয়া মানে য'ত গৈ আছোঁ পাব কাৰণে দেৰি আছে এইবিলাক গাড়ী পাৰ্কিং কৰি থৈছে মানে চাওঁ কিমান দূৰ হয় ৰ'ব হাই ফ্ৰেণ্ডছ এইবিলাক চাই একদম বেছি মানে গাড়ীটো ইমান বজাই গৈছে আৰু এইবিলাক চাই ৰাস্তা কিনাৰে শাক পাচলি এইবিলাক এনেকৈ বজাৰ দেখিলে মানে শাক পাচলিবিলাক দেখিলে মোক লওঁ আৰু মোৰ পচন্দ লৈ মেলি মই বনাই খাম এনেকুৱা লাগে জানেনে সঁচাই মানে নিজৰ ইচ্ছামতে লৈ মেলি আৰু না গৈ মেলি বনাই খাবৰ কাৰণে কিমান ভাল লাগে আৰু গোন্ধটো ভাল লাগে ধনিয়া পাতা গোন্ধ কিবিলাক যে আৰু আহি আছোঁ আমি পাই আছোঁ দেখাই থাকিম এতিয়া আমি আহি পাই গৈছোঁ সোমাই গৈছোঁ আৰু এইফালে দাদা কিবা দি আছে নেকি চাওঁ কিবা দিলে মানে স্পেচিয়েলি এইফালে চাওঁ নহয় একদম আগতীয়াকৈ খোৱা বস্তুবিলাক সেয়া আছে আৰু আগতীয়াকৈ মানে সোমোৱা আগতে লোভ লাগিব কাৰণে আগতীয়াকৈ খোৱা বস্তুবিলাকে থৈছে মানে কম লৈছে ইৰফানে এইবিলাক চাওঁ কোনে খাব মন আছে আহি যাব মেমে কি খাই বাৰু সেইবিলাক চাওক ইয়াতে আপোনালোকে চাই বাৰু কি ভাবিছে বাৰু কি হৈছে বাৰু কওকচোন এতিয়া থ আৰু চাওক আপোনালোকক চাই বাৰু কি লাগিছে ক'বচোন জনাবচোন কমেণ্ট কৰি জনাবচোন কি লাগিছে এয়া গৈ আছোঁ হা এইবিলাক চব মোবাইল কভাৰবিলাক আছে মোবাইলত এইফালে আন্দা খাবৰ কাৰণে গৈ আছোঁ হা চাওঁ আগত যা আহক কাঠি ল'ব ফুলি কাঠফুলি নাচফুলি ঢেৰ বস্তু লৈ যাব চবেই চুৰি মলাকান ফুল কি লাগে লৈ যাব পাৰে কেচ আমি কিবা কিবি এইফালে জালচনা এইফালে জালচনা চাওক পানীপুৰি কোনে কি খাব আৰু এইফালে কাটলেট কাপাৰ প্লেট কথাই ফুটা নাই জানেনে এইফালে ফুলি এইফালে খোৱা বস্তুবিলাক এইফালে আছে কাঠৰ বস্তুবিলাক চব কাঠৰ বস্তু আৰু এইফালে মেমে গৈছে একদম ডাইৰেক্ট মানে টুপি চাবৰ কাৰণে গৈছে কি ল'ব মেম কওকচোন আৰু এইফালে বইজবিলাকৰ কোট ওলাইছে চিলেক্ট কৰি আছে আৰু এইফালে বইজবিলাকৰ কোট এইবিলাক চব মজা লাগিছে মেমে এইটো টুপি লৈছে মজা লাগিছে সঁচাই মই লগাইছোঁ বেছি ডাঙৰ নহয়
লৈছে মই কিন্তু একো লোৱা নাই দেই ডাঙৰ সাইজ হ'ব লাগিছিল চশমা ল'বৰ কাৰণে আহিব ঘড়ী ল'বৰ কাৰণে আহিব আৰু কি ল'বৰ কাৰণে আহিব আহি যাওক বেল আছে টুপি আছে এইবিলাক চাওক আৰু এইফালেও আছে বহুত কিবা কিবি চাবলৈ যাম বাৰু দেখাই আছোঁ আৰু মাজতে এই গছ কেইজোপা চা কেনেকৈ কৰি দিছে বা কিমান দিয়ে আপুনি কওক আৰু কিন্তু এই কাঠৰ বস্তুবিলাক ভাল লাগিছে জানেনে এইবিলাক কাঠৰ বস্তু এইবিলাক খাটা এইটো ঘুটনিব চব ডিজাইনটো দাদা চাইছোঁ দেই কাঠৰ দেখুৱাই আছে নেকি নাই ভিডিঅ' কৰি আছোঁ আপুনি হায়ে কৈ দিয়ক আৰু পূজা মেলা চাব আহি মেলি আণ্টি এজনী লগ পালে হায়ে কৈ দিব কৈছোঁ এইবিলাক চা ৰাতিহে ভাল লাগে কিন্তু আমি ৰাতি আহিবই নোৱাৰোঁ কি কৰিম না সেইকাৰণে দিনতে আৰু আমি দেখাইছোঁ আৰু চা ডিজাইন মজাই লাগিছে চা বোলে আমবেলা লগাই দিলে আৰু এইবিলাক চাওকচোন এনেকৈ ধুনীয়াকৈ কিবা কিবি কৰি মানে আৰু এইফালে কি কয় গীতা থ'ব পৰাকৈ মানে কিবা কিবি বুক চুক থ'ব পৰাকৈ আপোনালোক কিবা উলিয়াইছে এইফালে ফুলি মোক ল'ব মন যায় কিন্তু মোৰ মানি কম না পইচা লাগে না ঐ মেম হেয়াৰ বেণ্ড ছাৰ হেয়াৰ বেণ্ড ছাৰ ভাল লাগিছে লাগেতো কি কাৰণে ল'ম মই এইফালে আৰু মজাই লাগিছে অলপ ঘূৰিবৰ কাৰণে আহি গ'লোঁ চালোঁ আৰু কি চাম এইফালে কাপোৰৰ দোকান এয়া ফ্ৰণ্ট কেমেৰাত দিল চাওক সকলোৱে চাওক আৰু এইফালে এইবিলাক পূজা কৰা বস্তুবিলাক কিমান দেখাম আৰু মই এইফালে চাওক আৰু এইফালে খাব পৰা মেমে ভিতৰে ভিতৰে নি আছে আপোনালোকে চাই থাকক আৰু মোৰ লগতে মেমে কিবা ল'ব চাগে চাওঁ দেখাই দিম কি হয়তো এইছে মজা মজা ডিজাইন